সঞ্জীৱতাক আজি লগ পালোঁ আমি কাজিৰঙা ইউনিভাৰ্চিটিত আৰু খুব ভাল লাগিলে তেওঁ ঢোল বজাই জানি বহুত বেছি ভাল লাগিছে চ' সকলোৱে আশীৰ্বাদ কৰিব তেওঁক চেনেলটো চাব সকলোৱে আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব সেইটো আশা কৰিছোঁ আৰু ইয়াত পঢ়ি আছে ভালকৈ পঢ়ি যোৱা সেইটো আশা কৰিছোঁ থেংক ইউ লগ পাই বহুত বেছি ভাল লাগিল বিশ্ববিদ্যালয় স্বাগতম জনাইছোঁ আৰু কাজিৰঙা ইউনিভাৰ্চিটিৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ ভূষণ দাক আমাৰ মাজলৈ আমন্ত্ৰণ কৰাৰ বাবে প্ৰশ্ন বিশেষ নাই মই মানে প্ৰিপেয়াৰ নাছিলোঁ কি সুধি ঘপকৈ মাতি দিলে যিহেতু ময়ো সৰুকৈ ইউটিউব চেনেল এটা খুলিছোঁ বিগিনাৰ হয় চ' আমাক চান্সে লাগে ন এনেকৈ প্ৰমোট কৰিবলৈ চ' মানে আপুনি কৈ দিলে ভাল হ'ব আপোনাৰ চেনেলত সঞ্জীৱতা বৰা বুলি আছে মই যিহেতু ঢোল বজাওঁ সেইকাৰণে তাত ঢোলৰ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে ঠিক আছে মই সঞ্জীৱতাক তেতিয়াও লগ পাইছোঁ আৰু ভাল লাগে আমাৰ এগৰাকী যুৱতী হয়তো ঢোল বজায় চ' সকলোৱে তেওঁৰ চেনেলটো ছাপোৰ্ট কৰিব সেইটো আশা কৰিছোঁ মই আপোনালোকে ডিছক্ৰিপশ্যনত লিংক দি দিম আৰু আকৌ এবাৰ মই আমাৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক ৰিকুৱেষ্ট কৰিছোঁ যিসকলে কৰা নাই সঞ্জীৱতাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তেওঁ ঢোল বজায় আজি ঢোল থাকিলেতো মই একেবাৰে লাইভ শুনিলোঁ ঢোল দেখি চালোহেঁতেন আছে নেকি মেনেজ নহ'ল ঠিক আছে বাৰু একো নাই যদি আছে লৈ আহিবা অলপ পিছত চাম বাৰু চাব মন যায় যি কি নহওক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব যিসকলে ভিডিঅ'টো চাই আছে ফেচবুকত চাই আছে ফেচবুকৰ পৰা ইউটিউবত চাৰ্চ কৰি হ'লেও ছাবস্ক্ৰাইব কৰি দিব দূৰবৰাকী চেনেলটো সেইটো ৰিকুৱেষ্ট থাকিলে থেংক ইউ আহিব নালাগে মই যেতিয়া ইউটিউবত আহিছোঁ মই কেতিয়াও ভবা নাছিলোঁ যে মই তাৰ পৰা পইচা ইনকাম কৰিম তেতিয়া এক্সপেক্টেশ্যন ৰাখি যেতিয়া আহে ন তেতিয়া কোনোবাই বহুত মই দেখিছোঁ প্ৰথমতে বহুত দামী দামী কেমেৰা কিনে লেপটপ কিনে মাইক কিনে ট্ৰাইপড কিনে কিন্তু পিছত গৈ তেওঁলোকে ছাকচেছ নহয় কিন্তু বহুত বেছি তেতিয়া পিছত হতাশ হৈ যায় গতিকে আপোনালোকৰ যদি কিবা টেলেণ্ট আছে আপোনালোকে নিজৰ মোবাইলটো দি আৰম্ভ কৰিব পাৰে প্ৰথমতে কাৰণ ইনভেষ্ট কৰিব নালাগে মই একেবাৰে জিৰ' ইনভেষ্টেৰে মই আৰম্ভ কৰিছিলোঁ একো মই কিনা নাই প্ৰথমতে মই এটা মোবাইলেৰে মই দেখাই দি আছোঁ হয়তো আপোনালোকে মোৰ প্ৰথম ভিডিঅ' 2017 ভিডিঅ' চালে গম পাব মই এনেকুৱা টাইপত মই লৈছিলোঁ মোবাইলটো লৈ মই চেলিব্ৰিটি ইণ্টাৰভিউ কৰিছিলোঁ প্ৰথমতে এনেকুৱা টাইপত ব্লগিংটো এনেকুৱা কৰে কিন্তু ইণ্টাৰভিউ এনেকুৱা টাইপত কৰিছিলোঁ তাৰমানে প্ৰথম ভিডিঅ' চ' তেনেকৈ কৰি মই লাষ্টত ইউটিউবৰ পৰা প্ৰথম ইনকাম জেনেৰেলি BA পাছ কৰিছোঁ গ্ৰেজুৱেট বৰপেটাৰ পৰা আৰু লগতে মোৰ ITI ফিটাৰ যিটো আমাৰ ইঞ্জিনিয়াৰিং ফিটাৰ আছে ITI ফিটাৰ 2 বছৰ ডিপ্ল'মা কোৰ্চ কমপ্লিট কৰিছোঁ বৰপেটা ITI পৰা